there ain't no stopping us. Fly without boarding pass. Couldn't catch me, I'll be moving fast. Call me a shooting star. Let 'em know who you are. Flying up in a bar. Wish on a star. Hello guys, আজি আমাৰ মাজত আছে টিকে মাইন পাঞ্জিত গগৈ আৰু ধুনীয়া ব্লগ বনাই আছে আমাৰ লখিমপুৰে হয় সকলোৱে চেনেলটো চাইছেই চাগে সকলোৱে জনপ্ৰিয় চেনেলটো চাগে আৰু আমাৰ মাজত এতিয়া আহিছে অকমান চিনাকি হৈছো বটন পাবলৈ সক্ষম হৈছে 1 লাখ সাবস্ক্ৰাইবাৰ যেটো অতিক্ৰম কৰি গৈছে ন কি কবা এতিয়া লখিমপুৰ তোমাৰ কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে এয়া মই প্ৰথম এটেন্ড কৰিছো এনে ধৰণৰ ইভেন্ট মই আজিলৈকে এনেকুৱা ধৰণৰ ইভেন্ট এটেন্ড কৰা নাই কিন্তু প্ৰথমটো এক্সপেৰিয়েন্স ভাল লাগিছে আৰু তোমালোকক লগ পাই বেছিকৈ ভাল লাগিছে মই কিছুমান তোমাৰ ব্লগ চাওঁ তোমাৰ কিছুমান ব্লগত মানে কি হয় কিছুমান ভাল নালাগে মানে কিবা অদৰকাৰী কাম কিছুমান দেখাই দিয়া যে কেলে মানে তুমি হাই নহয় ন তুমি 1 লাখ সাবস্ক্ৰাইবাৰ যেতিয়া অতিক্ৰম কৰিছা ন তোমাৰ সিলভাৰ প্লে বটন পাইছা এটা ব্লগ ভাল পাব লাগে তুমি এনে ফালতু এনে কিছুমান অদৰকাৰী বস্তু দিলে ভাল নালাগে ন তোমালোকে মোক ইন্টাৰভিউ ল'বলৈ আহি এনেকৈ কৈছে ভাল লগা নাই কিন্তু ইন্টাৰভিউ কৰি শুনা কথাটো শুনা তুমি মই যিটো তুমি ভুল কৈছা এইটো কৈ দিছো ন হ'লেও এনেকৈ ক'ব নালাগে ন ভাল ক'ব নালাগে তুমি যিটো কৈছা আমি দেখিছো ন দেখিবলৈ পায়ে কথাটো ক'ব পাইছো আপাৰাছৰ ভিতৰত প্ৰথম হয় গম পাইছা বা এইটো লেভেল মানে লেভেল নেকি লেভেলটো নহয় হ'লেও এনেকৈ কৰিব নালাগে আৰে কেলে নকৰিম তুমি যিটো বেয়া পাইছো বেয়া পামেই ন কমেই আমি ইউটিউবত চেনেল খুলিছো আমিও জানো কিমান অলপ হ'লেও জানো সকলো নাজানিব পাৰোঁ তোমাৰ 1 লাখ সাবস্ক্ৰাইবাৰ আছে বুলি আমাৰ 1000 সাবস্ক্ৰাইবাৰ আছে বুলি তুমি কি জানা বেছি নেকি 1000 সাবস্ক্ৰাইবাৰ আছে মই এই কৰা নাই হ'ব ৰ গান ঠিক আছে এনে ধেমালি অলপ কৰিলো তেওঁ তেনেকুৱা নহয় তোমালোকে সকলোৱে চাওক টিকে মাইন ইমান টিকে মাইনৰ চেনেলে চাই আছে আসাম প্ৰেংক ষ্টাৰো চাওক নমস্কাৰ বন্ধুসকল আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু লগতে সকলোবোৰ ভিডিঅ'বিলাক চাব লাইক কৰিব শ্বেয়াৰ কৰিব অকল যে হিন্দী ইউটিউবাৰকে চাব লাগিব বা ডাঙৰ ক্ৰিয়েটৰে যে ভাল কাম কৰে সেইটো কথা নহয় সৰু ক্ৰিয়েটৰো ভাল কাম কৰে সকলো সমান এটাই হওক বা 1 লাখেই হওক সকলো সমান গতিকে সকলোকে 0 পাই সকলোৱে 1 লাখ হ'ব 2 লাখ হ'ব 1 মিলিয়ন হ'ব 10 মিলিয়ন হ'ব ঠিকেই কৈছে সেইটো কাৰণে আমাক সকলোকে সমান মৰম কৰিলে আৰু ঠিক আছে লগ পাই ভাল লাগিলে মাজত আছে আজি জনপ্ৰিয় ইউটিউবাৰ ধদুৱা প্ৰেংক সকলোৱে চিনি পায় আকৌ বেলেগকে ক'ব নালাগে শিৱসাগৰত ঘৰ চবেই চিনি পায় অসম হিলাই আছে পুৰা
আমিনো কি কম আৰু আমি সৰু সুৰা এটা ইউটিউবাৰ চবে চিনি পায় আমাক তো যি কি নহওক আজি আমি লখিমপুৰলৈ আহিলোঁ আমাৰ ধদুৱা প্ৰেংকৰ টিমটো আহিলোঁ আৰু টিমটো আহি পাই পিনি আছাম প্ৰেংষ্টাৰক লগ পালোঁ আমাৰ মেম্বাৰ্ছবিলাক চব ইয়াতে এনেকৈ ঘূৰি ফুৰি পিনি ক'ৰবাত কিবা কিবি মেলি আছে আৰু যি কি নহওক সকলোকে মানে মোৰ আমাৰ মানে ধদুৱা প্ৰেংকৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে গোটেইখিনিকে ৰিকুৱেষ্ট কৰিছোঁ ধেমালি প্ৰেংষ্টাৰো চাওক আছাম প্ৰেংষ্টাৰো চাওক আৰু ধেমালি প্ৰেংষ্টাৰ আছে ই লুকাই আছে কচুগুটি প্ৰেংষ্টাৰ আছে চব গোটেই প্ৰেংক কৰাখিনিয়ে মুঠতে নমস্কাৰ দেই এয়া আমাৰ কচুগুটিৰ প্ৰেংক এয়া ধেমালি প্ৰেংক এয়া ধদুৱা প্ৰেংক আৰু আমি আছাম প্ৰেংষ্টাৰ আমি গোটেইখিনি অসমৰ প্ৰেংষ্টাৰ আসাম আমি মানে আসাম প্ৰেংষ্টাৰ নামটো সেইটো কাৰণে ৰাখিলো যাতে গোটেই অল আসামত আমি একেলগে গোট খাই আমি প্ৰেংক চেনেল বা গোট খাই ভিডিঅ' সেইটোৱে হয় তো এতিয়া আমাৰ লখিমপুৰ ইউটিউব ইউনিয়নত আপোনাক কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে ইয়ালৈ আহি পিনি তোমালোকৰ বিশেষকৈ ৰাস্তা পদূলিবিলাক বহুত ভাল লগা পাহাৰখন যে দেখি থাকি সেইটোত মই বেছি প্ৰাকৃতিক সৌন্দৰ্যটো যদি থাকো বুলি ভাবে থাকি আমি গোটেই দুনিয়াখন ঘূৰাই দিম আমাৰ লখিমপুৰ প্ৰেংক কৰিম বুলি ভাবিব নেকি কিবা কাটি দিবা বাকী এতিয়া ভিডিঅ' আপোনাৰ কেতিয়া হ'ব তিনিমাহ দুমাহৰ পিছত পাওঁ কিবা চাকৰি পালে চাকৰি আছে মানে এই কণ্ডিশ্যনবিলাক মানে ইফালৰ পৰা দৰমহা পাওঁ এইফালৰ পৰা পইচাবিলাক পাই থাকিলে বাকী এতিয়া কেতিয়া ভিডিঅ' বনোৱা হ'ব মানে অফিচত মোক কৈ আছে যে মানে তই ইউটিউবে কৰ নহ'লে চাকৰি এৰি দে আৰু চাকৰিটো এতিয়া সমাজৰ মেণ্টেলিটিবিলাক বেলেগ যে আজিকালি আপুনি এতিয়া চাকৰি এৰি দিব নে ইউটিউব এৰি দিব মই ইউটিউব নেৰোঁ মই ইউটিউব নেৰোঁ কষ্টটো বহুত ভাল হয় চাকৰি এৰি দিব চাকৰি এৰি দিব চোৱা মোৰ মা চাকৰি এৰি দিব গোটেই ঘৰৰ চাকৰি যা এটা আছে জানানে গৈ আছে জিন্দগীটো প্ৰেংক কৰি আছে ভাই প্ৰেংক আহিলো আপুনি প্ৰেংক এটা কৰি দেখাব আমাৰ কি প্ৰেংক কি কৰিব আপোনাৰ কথা কষ্ট দিছাবেই গেলা কষ্ট দিবই লাগিব শিৱসাগৰ পৰা আহিছেতো মই এতিয়া কি প্ৰেংক কৰিব আপুনি মই যে অচিনাকি আপোনাক লগ পালো যে মই ঘৰতে ততে আঁতৰি দিম চিনাকি হৈ গ'লা ন অচিনাকিবিলাকে ৰিয়েকশ্যন দিয়ে নাই মই ৰিয়েকশ্যন দিম মই প্ৰেংক ষ্টাৰ না মই ৰিয়েকশ্যন দিম অকণমান দেৰিকে নাই এতিয়া আছাম প্ৰেংকষ্টাৰ চাওক আৰু ছাবস্ক্ৰাইব কৰক কাষতে থকা ঘণ্টি বটনটো দবাই দিয়ক আৰু ধদুৱা পেনু সকলোৱে চাওক আৰু অসম হিলাই দিয়ক পুৰা এই ৰাজা তুমি আঁতৰা তুমি ৰাজা আঁতৰি দিয়ক নাহে আমি প্ৰেংক ষ্টাৰ চকুৰীয়াকেইটা নাই এওঁ প্ৰেংকো কৰে আমি প্ৰেংক কাৰণে চিনি নাপাওঁ আমি ৰষ্টিং বুলিয়ে চিনি পাওঁ নাই নহ'ব বাকী বৃহৎ মানুহবোৰৰ মাজত মই কণমানিটো জিলিকাই নাই আচলতে বৃহৎ মানুহবিলাকৰ মাজত সৰ্ববৃহৎ মানুহটো আহি মিষ্টাৰ ৰাজা যিখিনি ছাবস্ক্ৰাইবাৰ আছে গোটেইখিনি ছাবস্ক্ৰাইবাৰ ধদুৱা প্ৰেংক আৰু আছাম প্ৰেংকষ্টাৰ কচুগুটি প্ৰেংকষ্টাৰ প্লাছ ধেমালি প্ৰেংকষ্টাৰলৈ গুচি আহক 0 হৈ যাওক তাত 0 হৈ যাওক তাত নেথাকিব তাত একো নাই তাত অকল ৰ'ষ্ট আছে অকল মানুহক গালি পাৰি থাকে গালি অকল গালি ৰাজা যাবগে তাতে থাকক আমাৰ তালৈ আহক আমাৰ তালৈ যাওক সকলোকে সমান মৰম কৰক অসমখনক ছাপোৰ্ট কৰক জয় লখিমপুৰ জয় অসম মিয়া খালিফাৰ লগত মানে MB বিলাক কম খৰচ কৰক ভাল ভাল ঠিক আছে ধদুৱা প্ৰেংকলৈ আগন্তুক ৰঙালী বিহু আন্তৰিক কিবা এটা জনালো আৰু দেই আমাৰ ঘৰত পিঠা পনা নবনাই আপোনালোকৰ ঘৰত যদি বনাই হেল্ল' গাইজ আজি আমাৰ মাজত আছে আমাৰ জনপ্ৰিয় ইউটিউবাৰ অসমৰ ভাস্কৰ দা চবেই চিনি পায় পূৰ্বাঞ্চল বুলি আছে নমস্কাৰ জনপ্ৰিয় বুলি নকওঁ নাম ভাস্কৰ ঘৰ শিৱসাগৰ চেনেলৰ নাম পূৰ্বাঞ্চল চলাই আছোঁ ৰাইজৰ সঁহাৰি পাই আছোঁ যিসকলে দিছে তেওঁলোকক ধন্যবাদ ব্লগবিলাকতো বহুতেই বেছি ভাল লাগে হয় থেংক ইউ বহুত আগৰ পৰা চাওঁ আমি আপোনাৰ ব্লগ মানে ভাল লাগে আৰু আপোনাৰ 2টা চেনেল হ'ল ন এতিয়া
চেনেল মোৰ ঢেৰ না আচলতে মই স্পীড ব্ৰেকাৰ ঢেৰ লগাই গৈ আছোঁ আকৌ ৰাস্তা নতুনকৈ বনাই এতিয়া পূৰ্বাঞ্চলটোত একদম ফুল ষ্টপ লগাই দিছোঁ ইয়াত ঠিকে আছে বাকী আপুনি লখিমপুৰ আহি কেনেকুৱা লাগিলে লখিমপুৰ আহি ভাল লাগিলে লোকেশ্যনটো ভাল লাগিলে আয়োজনটো ভাল লাগিলে একদম আৰম্ভণিৰ পৰা খাদ্য খোৱাৰ পৰা আদি কৰি সকলো ভাল লাগিলে গোটেই লোকসকল যে আহিলে আৰু আছাম প্ৰেং ষ্টাৰ বহুত ধুনীয়া কাম কৰিছে বঢ়িয়া প্ৰেং বুলি ক'লে মই গোটেইবোৰ চাওঁ ভাল লাগে আৰু এইটোৱেই ক'ম যে এনেকৈ কষ্ট যাতে সকলোৱে কৰি যায় আৰু ভৱিষ্যতে সকলোকে হঁহুৱাই যায় ইয়াত এইটো ভাল লাগিছে যে লোকেশ্যনটো ধুনীয়া বতৰ পুৰা ধুনীয়া মজা বতৰ কৰি আছে মজা মানে আপুনি কালি মানে আমি যেতিয়া গৈছোঁ ৰাতিহে গৈছোঁ আমি সন্ধিয়া সময়ত পুৰা বৰষুণ ঢালিব যেন ৰাতিপুৱা যেন একদম পুৰা দবা পিটা বৰষুণ হ'ব আমাৰ এনেকুৱা নহ'ব আপোনালোকৰ নিচিনা মানে তেনেকুৱা চিটুৱেশ্যনেই হৈ গৈছিলে আৰু ৰাতিপুৱা দেখি মানে মনটো বহুত ভাল লাগিছে ময়ো ভবা নাছিলোঁ যে মানে ৰ'দ দিব মই কৈছিলোঁ যে বৰষুণ দিলে নাযাওঁ তথাপিতো বতৰ মুকলি কৰিলে পুৰা ৰাতিপুৱাই সোনকালে উঠি আহিছোঁ সেয়াই বাকী আৰু এওঁ আছে ধুনীয়া গান গাইছে বাকী ভাস্কৰ দা চেনেলটো যিমান আৰু গ্ৰ' হওক আৰু মিলিয়নছ হওক দিয়ে ছাবস্ক্ৰাইব আৰু আমাৰ চেনেলটো তেনেকৈ ছাবস্ক্ৰাইব কৰক এওঁলোকৰ চেনেলটো কাৰণ এটা টিম হিচাপে কাম কৰে আপোনালোকে উৎসাহ দিলে যিমান ছাবস্ক্ৰাইবাৰ আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো ভিডিঅ'বিলাকো চাওক সকলোকে সমানে মৰম কৰক আৰু ছাবস্ক্ৰাইব কৰিলে কোনো পইচা পাতি খৰচ নহয় ফ্ৰী হয় ভিডিঅ'বিলাক ভাল লাগিলেতো লাইক কমেণ্ট কৰিব আৰু নিশ্চয় ঠিক আছে থেংক ইউ ভাল লাগিলে থেংক ইউ আকৌ লগ পাম সঁচাকৈ লগ পাম Thank you so much. ইমান মৰম দিছা আচলতে ভবা নাছিলোঁ কেতিয়াও মোক কৈছে তেওঁ কোৱা মতে খালি ৰাতি পেইণ্টিং কৰিছে এটা ৰাতি আমাৰ আজি লখিমপুৰ ইউটিউব ইউনিয়নলৈ এজন একদম অসমৰ জনপ্ৰিয় ইউটিউবাৰ ক্ৰিয়েটৰ আমাৰ মাজত উপস্থিত হৈছে তেওঁক আজি চিনাকি কৰাই দিবলৈ ওলাইছোঁ এয়া মনোজ ভাই নমস্কাৰ এতিয়া লখিমপুৰ আহি তোমাৰ কেনেকুৱা লাগিছে লখিমপুৰ আগতে আহিছা নাই আগতে কৈ থওঁ কোনো ধৰণৰ জনপ্ৰিয় নহয় বাৰু সেইটো ভুল হৈছে আৰু তাৰপাছতে তোমাৰ চবেই চিনি পায় অসমৰ আৰু চবেই চুকে কোণে চিনি পায়ে আৰু পায় আজিকালি ফেন ফলোয়িং বাঢ়িছে পুৰা মনোজৰ ভিডিঅ' বুলি ক'লে লখিমপুৰ অহাটো আহিছোঁ কিছু বেলেগ কামত আহিবলগীয়া হয় আহোঁ আৰু গুচি যাওঁ এনেধৰণে মানে আহি এনেকৈ অলপ সময় লগত থকা নাই আৰু এইবাৰ আহিছে গুচি যাওঁ আহিলোঁ আজি আৰু সকলোকে লগ পাইছোঁ সেইটো এটা খুব ভাল অনুভৱ বহুত বেছি ভাল লাগিছে আৰু আমাৰ এইফালে আছাম প্ৰেং ষ্টাৰ যোনে যোনে আমাৰ মানে যোনে ভিডিঅ' চাই আছে সকলোৱে মনোজ বাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তেওঁ ধুনীয়া কমেডি ভিডিঅ' বনাই থাকে এতিয়া দুটামান চেলেঞ্জো বনাইছে চেলেঞ্জৰ ওপৰতো এটা চেলেঞ্জ আছে সেইটো আৰু কি ক'ম আৰু সেইটো মানে এক্সট্ৰাকৈ মই টাইম পাছে কৈছোঁ আৰু সেইটো এটা বেলেগ সেইটো এটা নতুনকৈ খোলা হৈছে সেইটো তাৰপিছতে আমাৰ এইটো মেইন চেনেলটো 1.5 বছৰ হৈছে সেইটো তাতে সেইটো চলাই আছোঁ আৰু চাব সকলোৱে মেইন চেনেলটোৰ নাম মনোজ ভাই আৰু সেইটো হৈছে মনোজ ভাই MS বুলি আছে আৰু চাব আপোনালোকে চাৰ্চ কৰিব আৰু এইফালে যদি আছাম প্ৰেং ষ্টাৰ যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আৰু তেওঁ এতিয়া ধুনীয়া ধুনীয়া কমেডি বনাই থাকে আমাৰ কমেডি ডাইলগ এটা মানে ডাইলগ এটা কৈ শুনাব ধুনীয়া ডাইলগ এটা ক'ব আপোনালোক সকলোৱে চাওক এতিয়া ডাইলগ বুলি ক'বলৈ গ'লে ঘপককৈ চব পাহৰি যোৱা হয় আৰু তথাপিও এটা থুলমূলকৈ কৈছোঁ আৰু মেৰা মাইকীজনী বহুত খেচেৰি হেও এনি টাইম অকল গালিয়ে পাৰি থাকতা मजा मजा मैं ही पिंधाती हूँ मैं ही खिलाती हूँ और मैं ही पैसा इनकम करके आता हूँ लेकिन तुम तो आपको मुझे है बेसी दिखाती धुनिया लग पाई ভাল লাগিলে চেনেলটো কোনে কোনে চাইছে চোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব What
ফ্ৰেণ্ডছ আজি আমাৰ লগত আছে বিতুপন দা খুব এটা ধুনীয়া চেনেল আছে বিতুপন দা ভাগৰ আৰু ধুনীয়া ব্লগ বনায় তেওঁ মানে চবতে জনপ্ৰিয় আৰু বিতুপন দা বুলি ক'লে চবেই চিনি পায় নাই তেনেকুৱা একো নহয় ভিডিঅ'বিলাকে ভাল লাগে বহুত সৰু চেনেল মই আপোনাৰ চেনেলটো বহুত ফাৰ্ষ্টৰ পৰা চাইছোঁ একদম মানে আপোনাৰ 200মান ছাবস্ক্ৰাইবাৰ পৰা চাইছোঁ নেকি থেংক ইউ সৰু চেনেল চাব যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব যদি চালে গম পাব আৰু চ' আছাম প্ৰেংক ষ্টাৰ লগ পালে আমাৰ লখিমপুৰ ক্ৰিয়েটৰ ফেষ্টত ভাল লাগিছে তেওঁলোকক লগ পাই ধুনীয়া ধুনীয়া কাম কৰি আছে প্ৰেংকবিলাক আপোনালোকে চাইছেই চাগে যিহেতু এইটো চেনেলত ভিডিঅ' চাই আছে গম পাইছে তেওঁলোকৰ প্ৰেংকবিলাক দেখিছেই চাগে লগ পাই ভাল লাগিলে আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বিতুপন শইকীয়া চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই আমাৰ যোনে চাই আছে ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিবা আৰু বিতুপন দাৰ যিমান ছাবস্ক্ৰাইবাৰ আছে চব আমাৰ চেনেললৈ গুচি আহক আহি যাওক নাই ঘাটি নালাগে এইটো মিলা প্ৰীতি বিতুপন দা হিংসা লাগি যাব আমাৰ ছাবস্ক্ৰাইবাৰ আহি গ'লে আপোনাৰ এতিয়া আমাৰ কেইটা ফেষ্ট লাগি কেনেকুৱা লাগিলে বঢ়িয়া লাগিছে মই প্ৰথম যেতিয়া মিটাবলৈ আহিছিলোঁ লখিমপুৰ মিটাবলৈ ফাৰ্ষ্ট মিটাবলৈ হোৱা নাই ছেকেণ্ড মিটাবত আহিছোঁ মই তেতিয়া সুধিছিলোঁ আপোনাৰ কথা বিতুপন দাক আপোনালোকে কণ্টেক্ট কৰিছে নাই তেতিয়া মানে কণ্টেক্ট নাছিলে আপোনাৰ লগত একচুৱেলি মোৰ লখিমপুৰ ইউটিউব ইউনিয়নৰ লগত কণ্টেক্ট নাছিলে মানে মই জনাও নাছিলোঁ ভালকৈ এইটো আছে বুলি এইবাৰ যেতিয়া ক্ৰিয়েটৰ ফেষ্টটো অৰ্গেনাইজ কৰিলে তেতিয়া কথাটো বহুতে গম পাই গ'ল তেতিয়া বহুতে মোক কণ্টেক্ট কৰিলে যে লখিমপুৰত ক্ৰিয়েটৰ ফেষ্ট পাতি আছে আপুনি পাতিছে নেকি কাৰণ লখিমপুৰৰ বুলি মোক বহুতে জানে তো তেতিয়া মই এওঁলোকক নিজে কণ্টেক্ট কৰি একচুৱেলি সোমাই পৰিলোঁ মই সেইকাৰণে প্ৰথম মিটাপতে আহি পিনে আপোনাৰ কথা সুধিছোঁ মই আপোনাক মানে বহুত আগৰ পৰা চাই থাকোঁতো ভিডিঅ'টো সেইকাৰণে সুধিছোঁ আৰু তাৰপৰা এটি ক'লে আৰু কথাখিনি তাৰপিছত কণ্টেক্ট হ'ল বুলি গম পালোঁ আৰু ঠিকে আছে আজি লগ পাই ভাল লাগিলে থেংক ইউ This one coming straight from out of the dancer. Didn't even get to cross. যিখন ক্ৰিয়েটৰ ফেষ্ট 2019 পতা হৈছিলে সেইখন আজি সমাপ্ত হ'ল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত আপোনালোকে জনাব আৰু আমাৰ ইয়াত নেক্সট ক্ৰিয়েটৰ ফেষ্ট হ'ব ক'ত হয় এতিয়ালৈকে কোৱা হোৱা নাই তেতিয়াহ'লে আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই জয় অসম